হেল্ল' গাইজ, তেজপুৰ ইউনিভাৰ্চিটি BEdৰ এণ্ট্ৰেঞ্চ কোনে কোনে দিব গৈছিলে জনাবচোন। আৰু আজি মই কওঁ বুলি ভাবিছোঁ, মানে নিজৰ এক্সপিৰিয়েঞ্চৰ পৰা ময়ো দিব গৈছিলোঁ। মোৰ বহুত ভাল নাই হোৱা আৰু বেয়া হৈছে। তো সেইকাৰণে ভাবিলোঁ কি ভিডিঅ' এটা বনাওঁ, যাতে নেক্সট যোনখিনিয়ে দিয়ে তাহাঁতি এই ভিডিঅ'টো চাই পেলাই অলপ গম পায় যে কি আহে। তাতে আহিছিলে 50টা কুৱেশ্যন আহিছিলে। 1 কুৱেশ্যন ফৰ 2 মাৰ্কছ আৰু নিগেটিভ মাৰ্কিং আছিলে 1 কুৱেশ্যনত 0.50কে। তাৰপিছত আৰু কম্পিউটাৰ বেছ হয়। আৰু কুৱেশ্যনখিনি ইউটিউবত কিছুমানে দিছে বাৰু, নাজানো চবৰে মেবি কুৱেশ্যন অলপ বেলেগ বেলেগ হৈছিলে নেকি, গম পাইছোঁ আৰু তেনেকৈ কিছুমান মই নোপোৱা কুৱেশ্যনো ইউটিউবৰ ভিডিঅ'ত দেখি পাইছোঁ। তো সেইকাৰণে ভাবিছোঁ কি কুৱেশ্যনখিনি অকণমান বেলেগ আছিলে নেকি। আৰু যদি কাৰোবাৰ জানিব বিচাৰিছে কি কুৱেশ্যন আহিছিলে, জিকে ইমানো কুৱেশ্যন নাহে, বেছিভাগ এডুকেশ্যন আৰু চাইক'লজিৰ পৰা আহে। আৰু যদি জানিব বিচাৰিছা তেন্তে প্লিজ কমেণ্ট কৰিবা, মই ভালকৈ জনাই দিম।